বন্ধুসকল, আজি আমি অৰুণাচল প্ৰদেশৰ এটা পিকনিক স্পটলৈ আহি আছোঁ। ঠাইখিনি চাই চিনি পাইছে যদি কমেণ্ট যোগে জনাওকচোন। গুড মৰ্ণিং বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া ডিচেম্বৰ মাহ চলি আছে আৰু ডিচেম্বৰ মাহ মানে অসমত পিকনিকৰ বতৰ। আজি আমি অৰুণাচল প্ৰদেশৰ এটা গুৰুত্বপূৰ্ণ স্থানত পিকনিক খাবলৈ গৈ আছোঁ আৰু ক'ত ক'ত যাম, কি কি খাম, সকলোবিলাক আপোনালোকক দেখাবলৈ যত্ন কৰিম। ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি পিকনিক বুলি 5 বজাতে উঠিলোঁ। ঠাণ্ডা মানে এইবাৰ ভালকৈ পৰিছে দেই। এয়া চাওক, 10 ডিগ্ৰী চেণ্টিগ্ৰেড চলি আছে। এতিয়া বেছি দেৰি কৰিব নোৱাৰি, সোনকালে গা পা ধুই ওলাই যাওঁ ব'লক। এতিয়া চৌহানজী আৰু মই দুয়োটা পিকনিক যাবৰ কাৰণে সাজু হৈছোঁ আৰু ইয়াৰ লগতে চৌহানজী। হাই। আজি দুয়োটাই পূৰা কথা পাতিম, আপোনালোকে দেখি থাকিব এতিয়া ভিডিঅ'ত। এতিয়া 6:30 বাজিছে আৰু 6:30 বজাত আমি অৰুণাচললৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে চাওকচোন, 6:30 বজাত চাৰিওফালে কুঁৱলী আৰু কুঁৱলীৰ মাজে মাজে আমি এনেদৰে আহি আছোঁ। ব'লকচোন এতিয়া আমি এই ৰাস্তাৰে গৈ থাকোঁ। এতিয়া আহি আমি মাকুমৰ বাইপাছত উঠিলোহি আৰু ইয়াৰ কাষৰ সৌন্দৰ্যবিলাক চাওকচোন। দুয়োফালে চাহ বাগিচা আৰু তাৰ মাজে মাজে আমি আহি আছোঁ আৰু সঁচাকৈয়ে কি এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এতিয়া লাহে লাহে আমি অৰুণাচল প্ৰদেশত সোমামগৈ। প্ৰায় 85 কিলোমিটাৰমান অহাৰ পিছত আমি অৰুণাচল প্ৰদেশত সোমালোহি আৰু অৰুণাচল প্ৰদেশত সোমোৱাৰ লগে লগে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, ইয়াৰ গছ গছনি আৰু ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই সঁচাকৈ আমাক মুগ্ধ কৰি পেলালে। আৰু গছবিলাক চাওকচোন, গছবোৰৰ এটা মূৰৰ পৰা ডাল গৈ সিটো মূৰত লাগি যাওঁ কৰাৰ উপক্ৰম কৰিছে। সঁচাকৈয়ে কিমান সুন্দৰ এটা পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ। এতিয়া আমি আহি অৰুণাচল ইউনিভাৰ্চিটিৰ ওচৰ পাইছোঁহি আৰু ইয়াৰ গেটখন চাওকচোন আৰু লগতে এটা ক্লক টাৱাৰো সেই পিছফালে আছে, অৰুণাচল ইউনিভাৰ্চিটি অফ ষ্টাডিজ। অসম আৰু অৰুণাচলৰ বৰ্ডাৰ ডিৰাগ গেটৰ পৰা প্ৰায় 30 কিলোমিটাৰ অহাৰ পিছতে আমি টেঙাপানী নদীখন পালোহি আৰু এতিয়া আপোনালোকে টেঙাপানী নদীৰ ভিউ এটা চাওকচোন। আঁতৰৰ পৰা কিমান সুন্দৰ লাগিছে আৰু ইয়াৰ পানীবিলাক ইমানেই ফটফটীয়া যে ইয়াৰ তলৰ শিলগুটিবিলাকো ধুনীয়াকৈ ইয়াৰ পৰা জিলিকি আছে। চাওকচোন, সঁচাকৈ কিমান এটা সুন্দৰ পৰিৱেশ। আৰু এই নদীৰ পাৰতে আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ। ব্ৰেকফাষ্ট কৰাৰ পাছত যিবিলাক ৱেষ্ট থাকি গ'ল সেইবিলাক আমি পুনৰ কাৰ্টুনত ভৰাই লৈ আহিলোঁ। অৱশ্যে বহু পিকনিক পাৰ্টীয়ে খানা খোৱাৰ পাছত ঠাইখিনি পৰিষ্কাৰ নকৰাকৈ গুচি আহে। এইটো আচলতে যুক্তিসংগত নহয়। সদায় পিকনিক খোৱাৰ পাছত ঠাইখিনি পৰিষ্কাৰ কৰিব লাগে। আৰু ইয়াৰ পাছতে আমি ৰাস্তাটোত আহি আছিলোঁ আৰু এখন কিমান ধুনীয়া এখন নদী দেখিবলৈ পালোঁ, চাওকচোন। আৰু নদীখনৰ পানীখিনি ইমানেই ফটফটীয়া যে আমি আঁতৰৰ পৰা একদম নীলা নীলা দেখিবলৈ পাইছোঁ। চাওক, নদীৰ বৰণটো কিমান ধুনীয়া। এতিয়া আমি ডিগাৰু পিকনিক স্পটলৈ আহি আছোঁ। আজি আমাৰ লগত স্কুলৰ ষ্টুডেণ্টছৰ এটা গ্ৰুপো আছে। ডিগাৰু পিকনিক স্পটলৈ অহাৰ কাৰণটো হ'ল এই পিকনিক স্পটটো বৰ আকৰ্ষণীয় আৰু লগতে এই পিকনিক স্পটটোত মাত্ৰ 1 ফুটমানহে পানী আছে। ষ্টুডেণ্টবোৰ পানীত নামিলেও চিন্তা কৰিব লগাৰ কোনো ভয় নাই। সেয়েহে আমি এই পিকনিক স্পটটো চিলেক্ট কৰিলোঁ। এতিয়া আমি আহি পিকনিক স্পটটোৰ ঠিক কাষতেই পাইছোঁহি। এই হাইৱে কাষৰ সৰু ৰাস্তাটোৱেদি আমি আগবাঢ়িব লাগিব, তেতিয়া সেই পিকনিক স্পটটো পামগৈ। চাওকচোন, গছবোৰ কিমান ধুনীয়া লাগিছে। এতিয়া আমি ডিগাৰু আহি পালোহি আৰু এই কাষতে এখন ডিগাৰু নদী। আৰু এতিয়া মোৰ লগতে আমাৰ পিকনিকৰ মেনেজমেণ্টত থকা টুটুমণি বাইদেউ আছে আৰু টুটুমণি বাইদেউহঁতে এতিয়া কথা পাতিম। বাইদেউ, আপোনাৰ কেনেকুৱা লাগিলে আজি অনুভৱটো কওকচোন। আজি মানে কি ক'ম আৰু, ইমান ভাল লাগিছে নহয়। আমাৰ পিছপৰা স্কুলখিনিৰ ল'ৰা ছোৱালীখিনিক মই ইয়ালৈ আনি মই মানে ইমান হেপী। সিহঁতে বিচৰা মতে সিহঁতে এনজয় কৰিব পাৰিছে, সিহঁতে ফূৰ্তি কৰিব পাৰিছে, সিহঁতে
খুৱাব নোৱাৰা বস্তু মই যাতে যিমান পাৰোঁ সিমান সিহঁতক মানে দি পেলাই খুৱাই সিহঁতে আনিছোঁ সিহঁতে ইমান ফূৰ্তি কৰিছে মই মানে বহুত সুখী মানে সিহঁতে ইমান পিছপৰা হয়তো জীৱনত সিহঁতে কেতিয়াও এনেকুৱা এখন ঠাইলৈ আহিব নোৱাৰা তেনেকুৱা ল'ৰা ছোৱালী যিবিলাকে খুব কষ্ট কৰি আহিম বুলি হেঁপাহেৰে 3-4 দিনৰ পৰা সিহঁতে ইমান কল্পনা তাৰ পাছত আহি আজি আমি এইখিনি পাইছোঁ তো মই মানে বহুত সুখী ইহঁতৰ ফূৰ্তি দেখি পেলাই সঁচাকৈ বহুত ভাল লাগিছে আহক এতিয়া আমি নদীৰ পাৰৰ পৰাই ইয়াৰ সৌন্দৰ্য উপভোগ কৰোঁ আৰু নদীখনৰ পাৰতে কেইবাটাও পিকনিক দলে পিকনিক খাই আছে নদীখনত পানী আচলতে বহুত কম বুলিয়েই ক'ব লাগিব আমি যদি পেনটো আঁঠলৈকে কুচাই লওঁ তেতিয়া সেই কুচোৱা পেনটোৰে আমি নদীখনৰ ইপাৰ সিপাৰ কৰিব পাৰিম আমাৰ কাষতে মেডিকেল কলেজৰ এটা গ্ৰুপেও পিকনিক খাই আছিলে আৰু তেওঁলোকে এনেধৰণে নদীৰ মাজত ফটো মাৰিছে ৰিলছ বনাইছে আৰু ভালকৈ চেলিব্ৰেট কৰিছে আমিও এই পৰিৱেশটো ধুনীয়াকৈ উপভোগ কৰিলোঁ বাৰিষা কালত এই নদীখনে এক সাগৰ সদৃশ ৰূপ লয় এতিয়া যিমান দূৰলৈকে আমি শিল বালি দেখি আছোঁ এই সকলোবিলাক পানীত পৰিণত হৈ যায় আৰু তেতিয়া চাবলৈ আৰু সুন্দৰ হৈ পৰে এনেধৰণে আমি দিনটো ফূৰ্তি ফাৰ্তাৰ মাজেৰে কটালোঁ তাৰ পাছত ষ্টুডেণ্টবোৰক খুৱাবলৈ লৈ আহোঁ এনেদৰে ডিচিপ্লিনৰ মাজেৰে ষ্টুডেণ্টবোৰে পেকেট লাঞ্চবিলাক গ্ৰহণ কৰে আৰু ইয়াৰ ফালে ল'ৰাই লাইন পাতি আছে ষ্টুডেণ্টক খুৱাই বোৱাই লোৱাৰ পিছত আমিও খাবলৈ বহোঁ এতিয়া আমি খাই বৈ সোনকালে ওলাই যাব লাগিব কাৰণ ইয়াৰ পাছতে আমি অৰুণাচল প্ৰদেশৰ নামচাই জিলাত থকা গল্ডেন পাগোডাটো চোৱাৰ কথা আছে ব'লক এতিয়া আমি গৈ থাকোঁ এইখিনিতে কথা এটা ক'বলৈ থাকি গৈছিল দেই আমি খোৱা বোৱাৰ পিছত কিন্তু পিকনিকৰ ঠাইখিনি পৰিষ্কাৰ কৰি আহিছোঁ অৱশ্যে এইটো ক'বলগীয়া কথা নহয় পিকনিক খোৱাৰ পাছত সকলোৱে পিকনিক স্পটটো পৰিষ্কাৰ কৰিব লাগে এতিয়া আমি আহি গল্ডেন পাগোডাৰ একদম ওচৰ পালোহি ব'লক এতিয়া আমি ইয়াৰ ভিতৰতো এপাক সোমাই যাওঁ অৱশ্যে মই গল্ডেন পাগোডাটোৰ ওপৰত ডিটেইলছত এটা ভিডিঅ' বনাই থৈছিলোঁ যদি কোনোবাই জানিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দিয়া থাকিব আপোনালোকে গৈ তাত চাব পাৰিব গল্ডেন পাগোডাটোৰ সম্পূৰ্ণ ইতিবৃত্তটো তাত দিয়া আছে ব'লক এতিয়া আমি গল্ডেন পাগোডাৰ ভিতৰলৈ সোমাই যাওঁ আজি আমাৰ পিকনিকৰ টাইমিংবোৰো বৰ ধুনীয়াকৈ মিলি গৈছে এতিয়া সময় 3টা বাজিছে আৰু আমি দীঘাৰু নদীৰ পাৰত ধুনীয়াকৈ খাই বৈ আহি গল্ডেন পাগোডা পালোহি এতিয়া বাকী সময়কণ আমি ধুনীয়াকৈ ইয়াতে কটাই তাৰপিছত লাহেকৈ উভতি যাম আপোনালোকে সন্মুখত দেখিবলৈ পোৱা এই মন্দিৰটোৱে হৈছে গল্ডেন পাগোডা আৰু ইয়াতে জুবিন গাৰ্গৰ মিছন চাইনা ফিল্মখনৰ দিন জ্বলে ৰাতি জ্বলে গানটোৰ শ্বুটিং কৰা হৈছিলে আবেলি সময়ত এই বৌদ্ধ মন্দিৰটোৰ চাৰিওফালৰ ভিউটো বৰ ধুনীয়া লাগে आज मेरे साथ चौहान सर भी है और चौहान सर बताइए आज का दिन आपके लिए कैसा रहा हमारे साथ पिकनिक में आए कैसा रहा It's wonderful day one I must say सर के साथ आए हैं पिकनिक पे आज अरुणाचल प्रदेश एक प्लेस है डिगारू दैट इज डिफरेंट फ्रॉम एक्चुअली सोनापुर डिगारू इन आसाम यहाँ वाटर बॉडीज है उसमें काफ़ी साफ पानी आता है और मतलब झरना टाइप बहता है और बहुत मस्ती करी फोटोग्राफी फर्स्ट क्लास फोटोग्राफी नहाए वहाँ पर बच्चों ने खूब मस्ती करी और वहीं फिर गाने वाने करके खाना वाना खाया फिर सर के साथ आ गए हैं हम गोल्डन पगोड़ा है ना गोल्डन पगोड़ा एक्चुअली इट्स अ बुद्धिस्ट टेम्पल एंड वेरी मार्वलस आर्किटेक्चर आप दिखाएं इनको ব'লক এতিয়া আমি গল্ডেন পাগোডাৰ চাৰিওফালৰ ভিউ এটা চাই লওঁ গল্ডেন পাগোডাটো হৈছে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এক অন্যতম পবিত্ৰ স্থান এই বৌদ্ধ মন্দিৰটোলৈ বহু দেশী বিদেশী পৰ্যটকৰ আগমন হয় আপোনালোকে চাওকচোন ইয়াৰ আৰ্কিটেক্সাৰটো কিমান সুন্দৰকৈ কৰা হৈছে আৰু এই মন্দিৰ ভাগত সোমাব পৰাকৈ চাৰিওফালে 4খন দুৱাৰৰ ব্যৱস্থা আছে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই মন্দিৰৰ চৌপাশতে কেইবাটাও উৎসৱ পালন কৰে তাৰে দুটা গুৰুত্বপূৰ্ণ উৎসৱ হৈছে চাংকেন ফেষ্টিভেল আৰু কঠিনা ফেষ্টিভেল এই গল্ডেন পাগোডাটোৰ চৌপাশত সোমালেই আমাৰ মনটো একদম ভাল লাগি যায় কাৰণ ইয়াৰ চাৰিওফালে ইমান ধুনীয়াকৈ বাগিচাবিলাক যত্নৰে ৰখা হৈছে তাৰ উপৰিও গছ-গছনিবোৰ ইমান সুন্দৰকৈ শাৰী শাৰীকৈ ৰোৱা আছে অকল ৰোৱাই নহয় ইয়াৰ প্ৰতিপালনো কৰা হয় কোনো ক্ষেত্ৰতে আমি কেতিয়াও ইয়াত লেতেৰা আৱৰ্জনা দেখিবলৈ পোৱা নাই ধুনীয়াকৈ সদায় মেইনটেইন কৰি ৰাখে যাৰ কাৰণে ইয়াৰ পৰিৱেশটোত
সদায় পৰ্যটকে ইয়াত ভিৰ কৰা আমি দেখিবলৈ পাওঁ। সন্ধিয়াৰ লগে লগে ইয়াৰ পৰিৱেশটো আৰু ভাল লগা হৈ পৰে, কাৰণ ইয়াত লাইটিঙৰ ব্যৱস্থা হয় আৰু কিছু সময়ৰ পিছতে লাইটিঙৰ ব্যৱস্থা হ'ব। এই কেম্পাছতে এটা মেডিটেশ্যন হলো আছে আৰু মেডিটেশ্যন হলটোতে বৌদ্ধ ভিক্ষুসকলে একেলগে বহি লৈ ইয়াত ধ্যান কৰে আৰু তাৰ কাৰণে ধুনীয়াকৈ এটা স্পেচ ৰাখি থোৱা আছে আৰু সন্মুখত এটা বৌদ্ধ মূৰ্তিও আমি দেখিবলৈ পাইছোঁ। এই কেম্পাছৰ কাষতে এটা প্ৰকাণ্ড বৌদ্ধদেৱৰ মূৰ্তি আছে, আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছে। এতিয়া ওচৰৰ পৰা চাওঁগৈ ব'লক। এয়া চাওক কিমান ওখ এটা বৌদ্ধদেৱৰ মূৰ্তি। শেষত আমি সকলোৱে মিলি এবাৰ জুবিন গাৰ্গক স্মৰণ কৰোঁ। Please do share. এনেদৰে আজি আমি এটা সুন্দৰ দিন অতিবাহিত কৰিলোঁ। অৰুণাচলত পিকনিক খোৱাৰ সঁচাকৈ এটা সুকীয়া আমেজ আছে। আজিৰ ভিডিঅ'টোত দেখুৱাব লগা আৰু বহুত বস্তু আছিল, কিন্তু সকলো বস্তু সামৰিবলৈ গ'লে ভিডিঅ'টো আৰু অধিক দীঘল হৈ পৰিব। এই পিকনিকৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। আপোনালোকৰ কমেণ্টে মোক নতুন ভিডিঅ' বনোৱাত সদায় উৎসাহিত কৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন বিষয়ত নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম। তেতিয়ালৈ বাই বাই।